প্রভাৱ নপৰে। আমাৰ মানে বিজেপিৰ লগত এটা ভাল সম্পৰ্ক আছে। ৰাষ্ট্ৰীয় দল এটা বিজেপি, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এখন বিশ্বৰ এজন জনপ্ৰিয় নেতা, তেখেতৰ মানে তেখেতে আৰু আমাৰ দেশৰ গৃহমন্ত্ৰী, তেখেত আৰু আমাৰ অসমৰ মানে জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BTR একৰ্ডটো কৰা হৈছে। তেখেতসকলে BTR একৰ্ড কৰি BTRৰ যি একৰ্ড থকা দফাসমূহ মানে ৰূপায়ণ কৰাৰ কাৰণে তেখেতসকলে কাম কৰি আছে। আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অহা 24 চনৰ ভিতৰত BTR একৰ্ডৰ মেক্সিমাম দফাটো মানে ৰূপায়ণ হ'ব বুলি তেখেতে আমাক বাৰে বাৰে কৈ আছে। সেইদিনা আমাৰ UPPLৰ মানে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মুখ্য অতিথি হিচাপে থাকি যিমান কথাবিলাক তেখেতে ভাষণ প্ৰসংগত কৈ গ'ল, আপোনালোকে নিশ্চয় গম পাইছে। তেখেতে সুন্দৰকৈ সকলো কথাটো BTRক ডেভেলপ কৰিবৰ কাৰণে আৰু UPPL আৰু বিজেপিৰ ৰিলেশ্যনটো অদূৰ ভৱিষ্যলৈকে থাকিব বুলি স্পষ্ট কৰি দিছে। তাত আমাৰ একো কথা নাই। হাগ্ৰাম মহিলাৰী ক'ত যাব ক'ত নাযাব এক্ষেত্রে তেখেতৰ মানে পাৰ্চনেল কথাও থাকিব পাৰে, তাত আমি একো নকওঁ। আমাৰ সম্পৰ্কটো ভাল আছে, আজি নহয় ভৱিষ্যলৈকে আমাৰ একেলগে আমি আগন্তুক দিনত মানে ৰাজনীতিৰ ক্ষেত্ৰত মাত্ৰ নহয় মানে দেশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে কাম কৰি যাম। এইবিলাক আমি একো নাজানো, এইবিলাক বৰ্তমান আমি একো ক'ব নাযাওঁ। এতিয়া আমাৰ বৰ্তমান BTR কাউন্সিলটো আমাৰ BTRৰ চিফ আমাৰ এজন যুৱা ছাত্ৰ নেতাৰ পৰা আহি আজি যি ডাইনামিক মানে লিডাৰ হিচাপে তেখেতে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আন বিভিন্ন নেতাসকলে তেখেতক মানে সহায় কৰি আছে BTRটো আগবঢ়াই লৈ যোৱাৰ কাৰণে। তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিজেপি, GSP আৰু UPPLৰ ভাল চৰকাৰ বৰ্তমান BTRত চলি আছে। তো তেখেতৰ নেতৃত্বত মই ভাবোঁ যিমান আমাৰ ইলেক্টেড মেম্বাৰবিলাক ইয়াত মানে আহিছে, ইলেক্টেড মেম্বাৰবিলাক সকলোৱে সন্তুষ্টি হৈ তেখেতক হাত বঢ়াই আছে, সহায় কৰি আছে। ভৱিষ্যতলৈকে আমাৰ যি 5 বছৰীয়া যি শাসনকালটো মানে ভাল ৰকমে চলাই যাব আৰু এই অহা দিনবোৰত আমি সকলোৱে মিলি GSP, BJP, UPPLৰ যি চৰকাৰ আছে কাউন্সিলটো আমি সকলোৱে মিলি কেনেকৈ BTRত ভাল এটা ডেভেলপমেণ্টৰ BTR, পিছ মানে শান্তিৰ BTR, প্ৰগতিৰ BTR আৰু সমন্বয়ৰ এটা প্ৰতীক হিচাপে সমন্বয়টো কেনেকৈ সকলো জনগোষ্ঠীৰ মাজত গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে সকলো সদস্যও কাম কৰি আছে। সকলো দলীয় BJP, GSP, UPPL সকলোৱে মিলি কাম কৰি আছে। আমাৰ মাজত কোনো তেনেকুৱা নাই। এতিয়া BPF ক'ত যায় ক'ত নাযায় এইটো আমাৰ ক'ব লাগে একো নাই। নাই, যোৱাকালি আমি ছ'চিয়েল মিডিয়া তথা আমি দূৰদৰ্শনত দেখিবলৈ পালোঁ হাগ্ৰাম মহিলাৰী RSSৰ বা বিজেপিৰ শৰণাপন্ন হৈছে বা বিজেপিত হাগ্ৰাম মহিলাই গৈ আছে বুলি যি এটা নিউজটো আহিছে, তাত আমাৰ ক'ব লগা একো নাই। এইটো তেখেতৰ নিজৰ বিষয়, তেখেতৰ নিজৰ দলৰ বিষয়, তেখেতে নিজে কি চিন্তা কৰিছে তেখেতৰ কথা। তাত আমাৰ দলৰ ফালৰ পৰা বা আমাৰ চৰকাৰৰ ফালৰ পৰা তাত ক'ব লাগে একো নাই, তেখেতসকলৰ নিজৰ কথা এইটো, তাত আমি একো ক'বলৈ নাযাওঁ। আমি আমাৰ ধৰণে কাম কৰি আছোঁ। আমাৰ ৰাইজক BTRৰ 35 লাখ মানুহ, BTRৰ 23টা জাতি জনগোষ্ঠী কেনেকৈ একেলগে আগুৱাই যাম এইটো আমি এই বিষয়টোৰ পৰা আমি চিন্তা কৰি আছোঁ। কোন ব্যক্তি ক'ত যাব, কোন দলত যাব, কেতিয়াবা কংগ্ৰেছত যাব, কেতিয়াবা AIDFত যাব, কেতিয়াবা কোন আপত যাব না বা বেলেগ বেলেগ কোন ৰাজনৈতিক দলত যাব, তাত আমাৰ ক'ব লাগে একো নাই। আমাৰ কামটো যি কৰিব লগা আছে এইটো আমি কাম কৰি যাম। হাগ্ৰাম মহিলাৰী কোন দলত যায় কোন দলত নাযায়, ক'ত থাকে ক'ত নাথাকে এই বিষয়ত আমি মানে তেখেতৰ পিছে পিছে গৈ বা তেখেতে কি কৰি আছে কি কৰি থকা নাই এইবিলাকতো আমাৰ চোৱাৰ আমাৰ সময়ো নাই বাস্তৱ।